নমস্কাৰ সকলোকে মই পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ পোহা আৰু ইয়াতে লাগিব চিৰা, শুকাই থোৱা নৰসিংহৰ পাত, শুকান জলকীয়া, গোটা জিৰা লাগিব, তাৰপিছতে সৰিয়হ আৰু ভাজি লোৱা বাদাম, কিচমিচ, পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ আৰু বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত যিখিনি চিৰা লৈছিলোঁ চিৰাখিনি পানীত তিয়াই লৈছোঁ। লোৱাৰ পিছত অলপ সময় কোমল হ'বলৈ চিৰাখিনি এনেকৈ অলপমান পানীখিনি যাতে তলত পৰি যায় তাৰ বাবে থৈ দিব। এয়া কেৰাহীত মই তেল গৰম হ'বলৈ দিছোঁ। ইয়াতে মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে জিৰা আৰু সৰিয়হখিনি দি দিছোঁ। তাৰপিছতে শুকান জলকীয়া আৰু নৰসিংহৰ পাতখিনিও তাত দি দিছোঁ আৰু গোটেইখিনি দি মই অলপমান লৰাই দিছোঁ আৰু তাতে যিখিনি কিচমিচ আছিল কিচমিচখিনিও দি দিব। গেছৰ ফ্লেমটো কমাই ৰাখিব। আপোনালোকে ইচ্ছা কৰিলে কিচমিচখিনি আগতে অলপমান তেলত দি উলিয়াই থ'ব পাৰে। তাৰপিছতে মই তাতে পিঁয়াজখিনি দি দিম। পিঁয়াজ আৰু জলকীয়াখিনি যিখিনি কাটি থৈছিলোঁ সেইখিনি আৰু বিলাহীখিনিও মই তাত দি দিছোঁ আৰু পিঁয়াজ আৰু বিলাহীখিনি দিয়াৰ পিছত হালধি গুড়ি দিছোঁ, লগতে জিৰাৰ গুড়ি অলপমান দিছোঁ আৰু জলকীয়া গুড়িও অলপমান দি দিছোঁ আৰু এইখিনি ভালকৈ অলপমান লৰাই দিব। তাৰপিছতে চিৰাখিনি তাত দি দিছোঁ। চিৰাখিনি দিয়াৰ পিছত গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু মিক্স হোৱাৰ পিছত তাতে নিমখ দিম মই অলপমান। আপোনালোকে সোৱাদ অনুসৰি নিমখ দি দিব। এয়া মই নিমখ দিছোঁ আৰু তাত চেনিও দিব আৰু মিঠা যদি বেছি খাব বিচাৰে অলপ বেছিকৈ দিব পাৰে। মই এইখিনিয়ে চেনি দিছোঁ। চেনিখিনি ভালদৰে মিলাই ল'ব। চাব যাতে চেনিখিনি দানা দানা হৈ নাথাকে আৰু চেনিখিনি গলি যায়, যাতে ভালদৰে মিক্স হৈ যায় চিৰাখিনিৰ লগত। আৰু শেষত ইচ্ছা কৰিলে আপোনালোকে অকণমান চেপি দিব পাৰে। নেমুৰ ৰস দিলে অলপমান খাবলৈ বেছি সোৱাদ হয়। মোৰ তাত নাছিল সেইবাবে নেমুৰ ৰস মই নিদিলোঁ। আৰু ইয়াতে যিখিনি বাদাম মই আগতে ভাজি থৈছিলোঁ সেই বাদামখিনি তাত দি দিছোঁ আৰু বাদামখিনি দিয়া হোৱাৰ পিছত আকৌ মই সেইখিনি মিক্স কৰিছোঁ আৰু এনেকৈ মিক্স কৰা হোৱাৰ পিছত এইখিনি হৈ যাব। এনেকৈ আপোনালোকে নমাই ল'ব। গেছটো মই বন্ধ কৰি দিছোঁ। তাৰপিছত এয়া চাওক পোহাখিনি ৰেডি হৈ গ'ল। মই খোৱাৰ সময়ত অলপমান ক'লা নিমখ আৰু চাট মছলা মিক্স কৰি লৈছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।